হৰাইঘাট দলং কিন্তু এতিয়া আমি যাই আছো নতুন হৰাইঘাট এবাৰ ভাবি চাওকচোন বেলেগ নহয় এইখন হৰাইঘাটতে কিমান যুদ্ধ কিমান বিগ্ৰহ কিমান মানে লাচিত বৰফুকন সিহঁতে যুদ্ধ কৰিছিল আৰু এতিয়া আমি প্ৰায় হৰাইঘাট দলং পাৰ হম অৱস্থা এতিয়া অলপ মিউজিক শুনক আৰু এতিয়া হৰাইঘাটক বাই বাই দি এতিয়া আৰম্ভ হৈ গেল উঠা আজো পাহাৰ উঠা আৰম্ভ হৈ গৈছে আৰু প্ৰথমত এটা মন্দিৰ পালো মন্দিৰ চাওকচোন মন্দিৰটো আৰু এতিয়া পাম হাজোৰ ভিতৰলৈ যাম আৰম্ভ হৈ গেল আৰম্ভ হৈ গেল A few moments later এতিয়া পাই গলো মেইন ঠাই প্লেস নামিলো বাছৰ পৰা এতিয়া বাজি গৈছে 12টা পাৰ হৈ গৈছে এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছো তো আমি লুকাই লুকাই জংগলত উপায় নাই ভাই স্লাইস দিছিল দুজনক এটা কৰি আমি মাৰি দিছো আর দিছো আর এজনে লৈছো মানে কেছটো এনেকুৱাই হ'ব লাগিব এনেকুৱাই আমি এতিয়া উঠি আছো পাহাৰ বগাই আছো সাৰ নোহোৱাকৈ আৰু সেইটো তলত বাছ পাৰ্কিং হৈ আছে আৰু আমি আহিছো ওপৰত এতিয়া আমি বুজি পোৱা নাছিলো কোন দি উঠিব লাগে ভাইটি দেখাই দিছে থ্যাংক ইউ হা নাম কি তোমাৰ থ্যাংক ইউ হা আমি এতিয়া উঠিব লাগিব তাৰ মানে চিনি পোৱা নাছিলো না আৰু ইয়াত বহুত ফ্ৰেণ্ডক লগ পালো ভাইটিৰ এটা চেনেল আছে নামটো কি ডায়মণ্ড গেমাৰ্ছ চাব আৰু ভাইটিয়ে কিবা খেলি আছে কি ফ্ৰী ফায়াৰ নাই থাকা হা এতিয়া আমি ওপৰলৈ যাম খোজকাঢ়ি গৈ আছো ভাই আমি এতিয়া ফাৰ্ষ্ট টাইম গৈ আছো কেদাৰ মন্দিৰ এইটো হ'ল কেদাৰ মন্দিৰ আমি জাষ্ট গৈ আছো আৰু ইয়াতে নামি আছে বাপৰে স্প্ৰি আৰু এইটো হ'ল জোতা কাৰখানা জোতা আৰু এইটো হ'ল কেদাৰ মন্দিৰ A few moments later এতিয়া আমি আহিলো দৰগাহ চাওক আৰু ইয়াত জোতা চেণ্ডেল চাওক তাৰ মানে ভিতৰত এলাও নাই বাপৰে জোতা চাওক এতিয়া আমি ধৰিব লাগিব আৰু এতিয়া আমি তিনিজন সিহঁতক এৰি মানে দৌৰ মাৰি আহি বেলেগ ঠাইত আহিলো কিবা আছে ইয়াত নাজানো ভাই লাইফৰ প্ৰথমত আহিছো ও ভাই উঠিলো আকৌ দেখোন নামি আছো উপায়হীন আমি বোধহয় ক'ত গৈ আছো যিটো দেখিলো সেই হিচাপত হাজত ইমান বস্তু নাই কিন্তু পাহাৰ ক'বলৈ গ'লে এই পাহাৰটোৱে মেইন পাহাৰ উঠো একবাৰ নামো একবাৰ শৰীৰৰ যিটো প্ৰেছাৰ পৰে এইটোৱে মেইন তাৰ বাহিৰে একো নাই এটা কথা দেখাত বেয়া দেখি কিন্তু ছাৰহঁতক বা আমাৰ যিখিনি গ্ৰুপ আছে সেইখিনি সিফালে থৈ আহিছো ডাইৰেক্ট তাৰপিছত আমি দৌৰি ঠাই দেখি আছো আমি তিনিজন আহিছো ইয়াত আহিছো হয় না নাই ফ্ৰেণ্ড আমি ঠাই দেখিবলৈ আহিছো আপোনালোকক দেখাবলৈ আহিছো চ' আমি বহুত ঠাই ঘূৰি আছো আৰু সিহঁতে তাতে বৰিং লাগি এনেকৈ উঠি আছে কাম নাই মাৰ তোৰ আহিছো ঠাই চাবলৈ তো স্পীড নাকি কয় ভাই স্পীড জৈবিক আৰু স্পীড करो हम लाइफ एंजॉय आजकल का दुनिया ही स्पीड है আৰু ইয়াতে এটা মন্দিৰ না কিবা পালো ইয়াতে থাকে আপুনি ন এটো কি বেউলা লক্ষিন্দাৰ আপুনি অলপ কৈ দিয়কচোন ইয়াৰ বিষয়ে মানে আমি নাজানো আমি আহিছো গোৱালপাৰাৰ পৰা স্কুলৰ পৰা আহিছো ছাৰহঁতে আৰু আমাৰ গ্ৰুপ ইফালে আছে আমি চাবলৈ আহিছো কওকচোন কিবা এটা ইয়াতে যে লক্ষিন্দাৰক যেতিয়া সাপে দংশন কৰিছিল ছয়গাঁও চন্দিকা মিয়াৰ ঘৰত যেতিয়া দংশন কৰিছিল তেতিয়া কলৰ ভুৰ সজাই ভৰাই দিছিল দি পেলাই ভুৰটো ইয়াতে 6 মাহত লাগিছে আকৌ লক্ষিন্দাৰৰ গাত মাংস নাছিল এই মাংসবিলাক বেউলাই ধুই ভুৰত তাতে ধুই টপলা মানতে আঠুগিলাটো সাগৰত পৰি গৈছে যেতিয়া আকৌ চব তুলি আনি পেলাই ভাহি আহি পেলাই নেতাই কাপোৰ দিছিল ইয়াতে বাচ্চাটো মাৰি থৈছিল আকৌ জিয়াত কল্লা কৰতে বেউলাই দেখা পাই পেলাই ভুৰখন লগাই দি কচি মাহী মোৰ স্বামীক জীয়াই দিবা লাগিব তেতিয়া কি কৈছে ভুৰটো খুন্দা লগাই দিছে আকৌ ধুবুনি শিৱৰ তাত যাই পেলাই কৈছে দেউতা মাইকী মানুহ এটা
গিৰাকো সাপে খাইছি সুদা ভুৰখানত লৈ আহিছি সুদা হাড্ডিবিলাক ঠিক আছে তুমি লৈ আহা যেতিয়া লৈ গৈছে নহয় তেতিয়া শিৱই এইটো সাপ মাতিছে সাপৰ ৰাস্তা এইটো 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 এটা সাপৰ ৰাস্তা হয় এইটো সাপে যেতিয়া মাতিছিল নহয় তেতিয়া আকৌ এই কৈছি মনসাক কৈছি তুমি কি কৰিছ ফাৰ্ষ্টে বিষ টানা এইটো মনসা তেতিয়া বিষ টানি পেলাই জীয়াই পেলাই ইয়াতে ৰৈছি চাই লোৱা মোক কিন্তু আকৌ নেদে হয় 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 আৰু এইটো হয় মেইন বস্তুটো আৰু ইয়াতে মেইন কি এইটো এইটো কি তাৰমানে এইটো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আৰু এটা ভিডিঅ' চাওক